মোৰ ভ্ৰমণ হ'ল মেডিকেল কলেজ আৰম্ভ হোৱাৰ পিছত ডিষ্ট্ৰিক্ট হস্পিটেলত পেচেণ্টৰ লোডটো বহুতখিনি কমি গৈছে। এটা সময়ত য'ত 600 650 পেচেণ্ট আহিছিলে ডেইলি, এতিয়া মাহতে মাত্ৰ 3000 পেচেণ্ট আহে। বহুত ডাঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে। মই চিন্তা কৰিব দিছোঁ ছুপাৰিণ্টেণ্ডেণ্ট আৰু জইণ্ট ডাইৰেক্টৰসকলক, আমাৰ EM হেল্থক, যে এই হস্পিটেলটো ডিষ্ট্ৰিক্ট হস্পিটেল আছে যদিও মেজৰিটি ইয়াত আমি মাদাৰ এণ্ড চাইল্ড কেয়াৰ অৰ্থাৎ জননী আৰু শিশু চিকিৎসাৰ বাবে আমি অলপ চিন্তা কৰিব পাৰোঁ নেকি, সেইটো মই চিন্তা কৰিব দিছোঁ। সকলোৰ লগত কথা পাতি সিদ্ধান্ত কি লয় নলয় তেখেতসকলে জনাব, আৰু তেখেতসকলে যেনেকৈ জনায় আমি আগবঢ়াম। এতিয়ালৈকে এখন মেডিকেল কলেজৰ কোকৰাঝাৰ যিটো নিন নাম্বাৰটো আছে, নিন নেশ্যনেল আইডেণ্টিফিকেশ্যনৰ নাম্বাৰটো নাই, সেইটো আকৌ দিয়া হ'বনে নহয়? ডিষ্ট্ৰিক্ট হস্পিটেলটো মেডিকেল কলেজৰ লগতে আছে, এতিয়া মাৰ্জ হৈছে। আৰু এতিয়া মই ক'লোঁ যে এই ডিষ্ট্ৰিক্ট হস্পিটেলক আমি স্পেচিয়েল কেয়াৰৰ কাৰণে দিব পাৰোঁ নেকি, মাদাৰ এণ্ড চাইল্ড হেল্থ যিটো আছে তাৰ কাৰণে আমি দিব পাৰোঁ নেকি, এই আলোচনাটোৱে কৰিলোঁ। ট্ৰমা চেণ্টাৰ বনাইছে। ট্ৰমা চেণ্টাৰটো কেইবাটা জেগাত মই জিলাই দেখিলোঁ যে ট্ৰমা চেণ্টাৰ, নগাঁৱতো এইটো কমপ্লেইন আছে। সেইদিনা নগাঁও আপোনাৰ কি বুলি কয়, ওদালগুৰিত যাওঁতে কথাটো ওলাইছে। কিবা এটা বহুত পুৰণা, এইটো 10-12 বছৰ পুৰণা কিবা আঁচনি এটা আছিলে, কিয় বন্ধ হৈ আছে মই তদন্ত কৰিব অলৰেডি দিলোঁ। মই ভাবোঁ যে 10-15 দিনৰ ভিতৰত আমি সিদ্ধান্ত কৰিব পাৰিম। মাদাৰ এণ্ড চাইল্ড যিটো কথা কৈছে ইয়াতে বনাই, কিন্তু 22 কোটি টকাৰ ব্যয় সাপেক্ষে অলৰেডি মেডিকেল কলেজত আছে। তাত বাইদেউ ইয়াতে কি হ'ব তেতিয়া? মেডিকেল কলেজ হৈ গ'ল, তাতে এক্সট্ৰা বিল্ডিং বনোৱা হৈছে। বুজিলোঁ মই। ইয়াতে আমি কি কৰিম কওক, আপুনিহে পৰামৰ্শটো দিয়ক যে ইয়াতে কি কৰিম। ইয়াতেতো তেতিয়া কৈছিলে যে ইয়াৰ ষ্টাফখিনি এতিয়া লৈ যাওঁ, আকৌ কেইদিনমান পিছত আমি তাতে ফুল চুইং হ'লে আকৌ ইয়াতে ৰিটাৰ্ণ কৰিম। ষ্টাফ আৰু ডক্টৰৰ সমস্যা নহয়, সমস্যাটো হৈছে পেচেণ্ট না হৈছে। য'ত এটা সময়ত 650 পেচেণ্ট ডেইলি আহিছিলে, এতিয়া মাহত 3000 পেচেণ্ট আহে, মানে ডেইলি 100 পেচেণ্ট আহে। পেচেণ্ট যদি নাথাকে ষ্টাফ নাৰ্ছ বিল্ডিঙৰ কি ব্যৱহাৰ কৰিব পাৰিম? ষ্টাফ নাথাকাৰ কাৰণে ছাৰ পেচেণ্ট নাহে ইয়াতে। বাইদেউ তেনেকৈ আছেতো, ষ্টাফ আছে না বাইদেউ, বহুত কম আছে, বেডবিলাক খালী পৰি আছে বাইদেউ। আজি প্ৰথম গুমাত যাম, গুমাৰ পিছত মই কচুগাঁও যাম, কচুগাঁৱৰ পিছত মই চৰাইবিল যাম, আৰু গোসাইগাঁও ছাব ডিভিজনেল হস্পিটেলো মই ভিজিট কৰিম।